অক্লান্ত হয়নি। মৃত্যু উপত্যকাত ঘৰ সাজি মৃত্যুৰ বিৰুদ্ধে যুঁজ দিবলৈ নিজকে অক্লান্ত সৈনিক হিচাপে আগবঢ়াই দিয়া চিকিৎসা কৰ্মী, তোমালৈ সশ্ৰদ্ধ প্ৰণাম। জীৱনলৈ নামি আহিবলগীয়া কাল অমানিশাৰ সকলো ভয়াৱহতা জানি নিজৰ জীৱনক দুঃস্বজ্ঞান কৰি আনৰ জীৱনক জীয়াই তুলিবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰখা চিকিৎসা কৰ্মী, তোমালৈ সশ্ৰদ্ধ প্ৰণাম। নিজৰ সকলো ব্যক্তিগত স্বাৰ্থ পৰিহাৰ কৰি একমাত্ৰ মানৱ জাতিক জীয়াই ৰখাৰ স্বাৰ্থত নিজৰ পেছাক ধৰ্ম হিচাপে পালন কৰা চিকিৎসা কৰ্মী, তোমালৈ সশ্ৰদ্ধ প্ৰণাম। অচিন শত্ৰুৰ হাতত প্ৰাণ যোৱা অক্লান্ত সৈনিকৰ খবৰ পোৱাৰ পিছতো কেতিয়াও পিছ হুহুকি নাহি নিজৰ পৰিয়ালৰ পৰা দূৰত থাকি মানৱতাক জয় কৰিবলৈ ৰণক্ষেত্ৰত বিনা দ্বিধাই আগবাঢ়ি যোৱা চিকিৎসা কৰ্মী, তোমালৈ সশ্ৰদ্ধ প্ৰণাম। এদিন নেদেখিলেও ক্ষান্ত হৈ থাকিব নোৱাৰা পৰিয়ালৰ আপোনসকলেও আজি নিজৰ নিজৰ আপোনবোৰক আগবঢ়াই দিছে নিজৰ চকু পানীবোৰ আঁচলৰ তলত লুকুৱাই ৰাখি অচিন শত্ৰুৰ লগত আৰম্ভ হোৱা যুঁজখনৰ সমূহ সমৰত প্ৰথমগৰাকী সৈনিক হিচাপে চিকিৎসা কৰ্মীৰ পৰিয়াল আজি আপোনালৈ সশ্ৰদ্ধ প্ৰণাম।